আজি সভাপতি মহোদয় আৰু উপস্থিত শিক্ষকসকল আৰু অতিথিসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ইয়াত একগোট কিয় হৈছো নিশ্চয় সকলোৱে গম পাইছো। আজি আমাৰ অতি সন্মানীয় শ্ৰীযুত প্ৰেমানন্দ বৰা ছাৰৰ বিদায় সভা। মই ছাৰক এই বিদ্যালয়ত 2 বছৰ ধৰি পাইছো। ছাৰে আমাক বৰ মৰম চেনেহৰ মাজেৰে পাঠদান কৰিছিল। কেতিয়াবা মই যদি ছাৰৰ কথাত অমান্তি হৈছিলো, আজি এই সভাখনতে মোক ক্ষমা কৰি দিয়ে যেন আৰু ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱীৰ বাবে আল্লাহৰ ওচৰত তাৰে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলো। আজি সভাপতি মহোদয়, স্কুলৰ শিক্ষাগুৰুসকল আৰু বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভাই ভণ্টীসকল, আজি আমাৰ প্ৰধান শিক্ষক ছাৰৰ বিদায় সভাপতি তোমালোকে সকলোৱে গম পাইছা। এই বিদায় সঁচাকৈ বহুত দুখৰ বিষয়। আজি আমাৰ ছাৰে 5 বছৰ ধৰি বহু কণ্ঠৰে আমাক শিক্ষা অৰ্জন দিলে। কেতিয়াবা যদি অজানিতে কিবা নক'বলগীয়া কথা কৈছিলো, আজি এই সভাতে ক্ষমা কৰি দিয়ে যেন। নমস্কাৰ।